আজি মই লৈ আহিছো দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ দ্বিতীয়টো অংশ। আজি আমি আলোচনা কৰিম গোলাকাৰ দাপোনৰ চিহ্ন প্ৰথা। এই চিহ্ন প্ৰথা গণিতৰ কাৰ্টীয় সমতল প্ৰণালীৰ দ্বাৰা প্ৰেৰিত হোৱা বাবে ইয়াক কাৰ্টীয় চিহ্ন প্ৰথা বুলিও জনা যায়। এই কাৰ্টীয় চিহ্ন প্ৰথাত গোলাকাৰ দাপোনৰ মেৰু পিক মূল বিন্দুৰূপে লোৱা হয়। গোলাকাৰ দাপোনখনৰ মুখ্য অক্ষডালক X অক্ষৰূপে গণ্য কৰা হয়। লক্ষ্য বস্তু সদায়ে দাপোনৰ বাওঁহাতে থাকে আৰু ইয়াৰ দূৰত্ব মূল বিন্দু Pৰ পৰা লম্বভাৱে জোখা হয় আৰু এই দূৰত্ব সদায়ে ঋণাত্মকভাৱে পোৱা যায়। গোলাকাৰ দাপোনৰ বাওঁহাতে থকা প্ৰতিটো প্ৰতিবিম্বৰ দূৰত্বও মূল বিন্দু Pৰ পৰা জোখা হয় আৰু এই প্ৰতিটো দূৰত্বই ঋণাত্মক পোৱা যায়। আনহাতে যদিহে প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠন হয় তেন্তে কাৰ্টীয় প্ৰণালীৰ নিয়ম মতে মূল বিন্দুৰ সোঁহাতে থকা এই দূৰত্বসমূহ ধনাত্মক পোৱা যায়। Y অক্ষত মূল বিন্দু Pৰ পৰা ওপৰলৈ ধনাত্মক মান আৰু তললৈ ঋণাত্মক মান পোৱা যায়। গতিকে যিহেতু লক্ষ্য বস্তু সদায়ে মুখ্য অক্ষৰ ওপৰত থিয়কৈ থাকে সেয়ে ইয়াৰ উচ্চতা সদায় ধনাত্মক। আনহাতে মুখ্য অক্ষৰ তলফালে যদি প্ৰতিবিম্ব গঠন হয় তেন্তে ইয়াৰ উচ্চতা ঋণাত্মক হয়। যদিহে প্ৰতিবিম্ব মুখ্য অক্ষৰ ওপৰত থিয়কৈ গঠন হয় তেন্তে ইয়াৰ উচ্চতা ধনাত্মক পোৱা যাব। গতিকে মনত ৰাখিবলগীয়া কথা যে লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ দাপোনৰ পৰা দূৰত্ব Y অক্ষৰ পৰা জোখা হয়, আনহাতে লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ উচ্চতা X অক্ষৰ পৰা জোখা হয়। কেইটামান মনত ৰাখিবলগীয়া কথা। গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ সদায়ে বাওঁফাললৈ মুখ কৰি থাকিব। লক্ষ্য বস্তু সদায়ে দাপোনৰ আগফালে থাকিব, গতিকে লক্ষ্য বস্তুৰ দূৰত্ব U সদায়ে ঋণাত্মক। যদি প্ৰতিবিম্ব দাপোনৰ আগফালে গঠিত হয় তেন্তে ই সৎ প্ৰতিবিম্ব আৰু ইয়াৰ দূৰত্ব V ঋণাত্মক। যদি প্ৰতিবিম্ব দাপোনৰ পিছফালে গঠিত হয় তেন্তে ই অসৎ প্ৰতিবিম্ব আৰু ইয়াৰ দূৰত্ব V ধনাত্মক। লক্ষ্য বস্তু মুখ্য অক্ষৰ ওপৰত থিয়কৈ থাকে সেয়ে লক্ষ্য বস্তুৰ উচ্চতা H সদায়ে ধনাত্মক। যদি প্ৰতিবিম্ব মুখ্য অক্ষৰ ওপৰত থিয়কৈ গঠন হয় তেন্তে ইয়াৰ উচ্চতা H' ধনাত্মক। যদি প্ৰতিবিম্ব মুখ্য অক্ষৰ ওপৰত ওলোটাকৈ গঠন হয় তেন্তে ইয়াৰ উচ্চতা H' ঋণাত্মক। প্ৰতিবিম্বৰ উচ্চতাক লক্ষ্য বস্তুৰ উচ্চতাৰে হৰণ কৰিলে m বিবৰ্ধন পোৱা যায়, যি -v/uৰ সমান। গোলাকাৰ দাপোনৰ লক্ষ্য বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ সম্বন্ধ দেখুওৱা সূত্ৰটি মনত ৰাখি লোৱা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আগবঢ়াইছো আটাইতকৈ প্ৰয়োজনীয় বিষয় গাণিতিক সমস্যাৰ সমাধান আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয়। এখন অৱতল দাপোনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু থিয় হৈ আছে। দাপোনখনৰ ফোকাছ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ হলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ বা বিবৰ্ধন আৰু প্ৰকৃতি নিৰ্ণয় কৰা। এই সমস্যাটিৰ এটা সৰল সমাধান আমি চাই লওঁচোন। দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব U = -10 চেণ্টিমিটাৰ। যিহেতু লক্ষ্য বস্তু সদায় দাপোনৰ বাওঁহাতে থাকে আৰু এইখন এখন অৱতল দাপোন বুলি দিয়া আছে, গতিকে আমি -10 চেণ্টিমিটাৰ লৈছো। ফোকাছ দূৰত্ব F = 5 চেণ্টিমিটাৰ আছিলে আৰু অৱতল দাপোনৰ ফোকাছ যিহেতু দাপোনৰ বাওঁহাতে থাকে সেয়ে -5 চেণ্টিমিটাৰ। গতিকে আমি বিচাৰি উলিয়াব লাগে প্ৰতিবিম্বৰ দূৰত্ব V = কিমান।
আমি জানো যে 1 by f is equal to 1 by u plus 1 by v বা আমি সাধাৰণতে এই ফৰ্মুলাটো এনে ধৰণে লিখি ভাল পাওঁ 1 by u plus 1 by v is equal to 1 by f গতিকে আমি এই ফৰ্মুলাটোকে ব্যৱহাৰ কৰচোন 1 by u ৰ মান পাতিলো -10 plus 1 by v ৰ মানটো আমি নাজানো গতিকে 1 by f ৰ মান পাতিলো 1 by -5 implies that the 1 by v to ami left hand side ot rakhi baki onkho right hand side ot likhisu tige 1 by -5 minus 1 by -10 implies that 1 by v is equal to ami -5 aru -10 or lohagu lolu -10 tige yat hol 2 minus 1 is equal to 1 by v is equal to 1 by -10 etake v is equal to jodi ami ei duta borjo gunon koro ba lutiai diu tetia ami v is equal to -10 pam etike protibimbor durotto v is equal to -10 centimeters. গতিকে এতিয়া আমি প্ৰশ্ন কেইটাৰ প্ৰত্যেকৰ উত্তৰ দিওঁ প্ৰতিবিম্বৰ অৱস্থান যেহেতু v টোত আমি ঋণাত্মক পাইছো গতিকে প্ৰতিবিম্ব দাপনৰ সন্মুখ ভাগত অৰ্থাৎ বাওঁফালে অৱস্থান কৰিছে গতিকে প্ৰতিবিম্বৰ অৱস্থান দাপনৰ সন্মুখত 10 centimeters দূৰত্বত গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি পালো দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ বিবৰ্ধন আমাক বিবৰ্ধন বুলিও সুধিব পাৰে বা আকাৰ বুলিও সুধিব পাৰে বিবৰ্ধন m is equal to আমি ফৰ্মুলা পাইছিলো h dash by h is equal to minus v by u এটা বৰ্তমান যেহেতু h dash আৰু h আমাৰ হাতত নাই গতিকে আমি minus v ঠাইত -10 আৰু u ঠাইত -10 পাতিলো গতিকে আমি বিবৰ্ধন পালো -1 যেহেতু বিবৰ্ধন মাইনাসত আছে আমি চিনটো বাদ দিছো সংখ্যা যেহেতু 1 ওলাইছে গতিকে প্ৰতিবিম্বৰ বিবৰ্ধন অৰ্থাৎ এগুণ তাৰ মানে প্ৰতিবিম্ব লক্ষ্য বস্তুৰ সমান আকাৰৰ এতিয়া আমি তৃতীয় প্ৰশ্নটিৰ উত্তৰলৈ প্ৰতিবিম্বৰ প্ৰকৃতি আমি দেখিলো বিবৰ্ধনটো ঋণাত্মক গতিকে বিবৰ্ধনটো ঋণাত্মক হোৱাৰ ফলত প্ৰকৃতি আমি গম পাম অৱশ্যে তাক আমি অলপ সহজকৈ কৈ দিছো প্ৰতিবিম্ব আমি দেখিলো প্ৰতিবিম্ব দাপনৰ সন্মুখত মানে এটা ৰিয়েল ইমেজ বা যেটো আসলতে প্ৰতিবিম্ব গঠন হয় সেই কাৰণে এটো সৎ প্ৰতিবিম্ব হ'ব আৰু এতিয়া প্ৰতিবিম্বটো আমি দেখিছো যে h dash আৰু h এই দুইটা যেহেতু বিবৰ্ধনটো ঋণাত্মক হৈছে গতিকে h dash ই ঋণাত্মক হ'ব লাগিব কাৰণ আমি জানো যে লক্ষ্য বস্তু সদায় থিয়কৈ থাকে মুখ্য অক্ষৰ ওপৰত গতিকে h টো সদায় ধনাত্মক গতিকে h dash টো ঋণাত্মক হলেহে m বিবৰ্ধন ঋণাত্মক হ'ব গতিকে দাপনৰ সন্মুখত হোৱাৰ কাৰণে আমি প্ৰকৃতি পালো সৎ আৰু বিবৰ্ধনটো ঋণাত্মক হোৱাৰ কাৰণে
পালো ওলোটা। ছাত্ৰ ছাত্ৰীসকল ভালদৰে বুজিবলৈ ভিডিঅ'টো পজ বা ৰিৱাইণ্ড কৰি চাব পাৰা। যিকোনো কুৱেশ্যন থাকিলে সেই বিষয়ত আমাৰ লগত আলোচনা নিশ্চয় কৰিব। পৰৱৰ্তী অংশত গোলাকৰ লেন্সৰ দ্বাৰা প্ৰতিফলন আমি আগবঢ়াম।